আছোঁ তাৰমানে এক নম্বৰ কথা মোৰ শাৰীৰিক কওকচোন তাৰমানে সৰুৰে পৰাই মই দুখীয়া ঘৰৰ ল'ৰা সৰুকালতে মোৰ মা ঢুকাইছে দেউতা ঢুকাইছে তাৰপিছত ভাই বছৰত আৰু দীঘল ডাঙৰ হৈছে এতিয়া স্কুলত পঢ়ি আছোঁ এনেকুৱা মোৰ সক্ষম নাই যে মই ঘৰৰ পৰা আৰ্থিকভাৱে সাহাৰ্য কৰিব মই এনেকুৱা নাই এতিয়া মই এটা সৰুকৈ দোকান দিছোঁ এই দোকানৰ ওপৰত মই নিৰ্ভৰ কৰি আছোঁ এতিয়া মই 2016 মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত 18 হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ এইবাৰ মই BA 5th ছেমিষ্টাৰ কৰি আছোঁ আশা আছে ভৱিষ্যতে লেখাপঢ়া কৰি ডাঙৰ দীঘল হৈ কিবা চৰকাৰে যদি কিবা চান্স দিয়ে সুবিধা যদি দিয়ে চাকৰি বাকৰি আশা মোৰ আছে কি কাম কৰিব পাৰিব আপুনি যিকোনো চৰকাৰীৰ যিকোনো অফিচ আদালতৰ কাম মই কৰিব পাৰিম সেইটো মোৰ আশা আছে আৰু ইয়াৰ আগত আপুনি ক'ৰবাত কিবা কাম কৰিছিলে নেকি ইয়াৰ আগত মই কাম কৰিছিলোঁ চাৰ্কাছত কাম কৰিছিলোঁ লিপ্টন চাৰ্কাছত কাৰণ মই যেতিয়া 9ত পঢ়ি আছিলোঁ 9ত পঢ়ি থকা অৱস্থাত মোৰ ঘৰৰ অৱস্থা বহুত বেয়া হ'ল আৰ্থিকভাৱে বেয়া হ'ল তেতিয়া মই ভাবিলোঁ যে এতিয়া মোৰ পঢ়াৰ ইমান সামৰ্থ্য নাই ঘৰৰ পৰা খৰচ দিব নোৱাৰে সেইকাৰণে মই ভাবিলোঁ যে কিবা এটাতো কৰিব লাগিব সেইকাৰণে মই চাৰ্কাছত সোমোৱাৰ পিছত কেইদিনমান কাম কৰিলোঁ মোৰ 4-5 বছৰমান কাম কৰিছোঁ কিন্তু চাৰ্কাছ মালিকে ভালকৈ ইমান দৰমহাটো দিয়া নাই অলপ হেৰি কৰিছে টকাটো দিওঁতে অলপ দেৰি কৰিছে পিছত মই ভাবিলোঁ যে এনেকুৱা অৱস্থাত মই যদি থাকোঁ মোৰ ভৱিষ্যতে একেবাৰে নষ্ট হৈ যাব পিছত আকৌ ঘৰত মই গুচি আহিলোঁ গুচি অহাৰ পিছত কিবা বিদেশত যাওঁ কাম কৰিবলৈ মানুহে নলয় মোক বা কিছুমান কওঁ যে যদি কাম কৰিব যোৱা তেনেহ'লে মোক লৈ যাবা তেতিয়া কয় লৈ যাম কিন্তু যেতিয়া গুচি যায় তেতিয়া মোক নলয় পিছত মোৰ ডাঙৰ দাদাই ক'লে যে এতিয়া আৰু কিমান দূৰে হেৰি কৰিবি বিদেশত কৰিবি এক কাম কৰ স্কুলত আকৌ এডমিশ্যন লোৱা পিছত মই যে স্কুলত এডমিশ্যন লৈ এতিয়ালৈকে বৰ্তমান BA কৰি আছোঁ চাৰ্কাছত থকাৰ মানে কেনেকুৱা অভিনয় কৰিছিলে চাৰ্কাছত মই জকাৰ কৰিছোঁ জমনি কৰিছোঁ মানুহক যেতিয়া মানুহে মন মাৰি বহি থাকিছে তেতিয়া ধেমালি কৰিছোঁ মানুহ আহিছে এনেকুৱা অভিনয় কৰিছোঁ তাৰমানে মানুহে ভাবে যে মই এই কামবিলাক কৰিব নোৱাৰিম সেইকাৰণে নোৱাৰে কিন্তু মোৰ এটা আশা যে মই যিকোনো কাম কম হওক আৰু বেছি হওক কৰিব পাৰিম আৰু নালাগে মনত আৱেগৰ সৃষ্টি হয় তাৰমানে ওপৰৱালাই মোক এনেকুৱা বনাইছে মই ভাবি থাকোঁ যে কিমান মানুহ আছে ডাঙৰ দীঘল ওখ মানুহ কিন্তু মোক এনেকুৱা বনাইছে আল্লাই কিহৰ কাৰণত বনাইছে মই নাজানো কিন্তু মোৰ অলপ ভিতৰত আৱেগটো লাগে বেলেগ মানুহতকৈ তাৰমানে যিবিলাক মানুহে কাম এটা বেছি কৰিব পাৰে সেইটো মই কৰিব নোৱাৰোঁ তাৰপিছত মোৰ এইটো দোকানটো ধৰি লওক তাৰমানে যিটো ৰেটৰ ওপৰত বস্তু যেতিয়া মোৰ জুলুম হয় চেয়াৰৰ ওপৰত থিয় হৈ পাৰিব লাগে এইটো মোৰ অসুবিধা হয় তাৰপিছত আপোনাৰ খেতি পথাৰত কাম কৰোঁতে